বন্ধুসকল আহকচোন আজি মই আপোনালোকক আমাৰ গাঁৱৰ কোন কোন ল'ৰা ছোৱালীকেইটা স্কুল যোৱা পথটো দেখুৱাই দিয়া অলপ নমুনা কিমান ভাল আজি মই তোমালোকক এটি গানৰ জৰিয়তে আমাৰ গাঁৱৰ অৱস্থা ব্যৱস্থাৰ যাতায়াতৰ কিছু কথা ব্যাখ্যা কৰিব আহিছো আমাৰ গাঁৱৰ নাম হগলি পঞ্চায়ত দক্ষিণ জাগিয়াৰ বাৰিখালি অহাৰ লগে লগে আমাৰ গাঁৱৰ মানুহ বুৰৰ চলা ফুৰা বন্ধু সকল ভিডিঅ'টো চাই আপোনালোকৰ কি মতামত তলত কমেণ্ট বক্সত জনাব নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনাৰ এটা শ্বেয়াৰে এই কণ কণ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত আশাৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে।